যিটো ক্ৰেজ পুনা প্লেনেটত আমাৰ শ্বুটিং হৈছিলে তাৰপিছত ৰাস্তাটো মানে জুবিন গাৰ্গৰ যিটো মানে সেই মানুহৰ মানে যিটো পগলামিটো মানে গোটেই ট্ৰাফিক হৈ গৈছে মানুহ ৰখিছে কাৰণ কি হয় মই পাৰ্চনেলি ভাবোঁ এতিয়া বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া বা বিভিন্ন জেগাত আমাৰ অনুষ্ঠান বা এনেকুৱা ধৰণৰ কাৰণে নেকি নাজানো খুব আমি মানুহবোৰ ইজিলি আমি ৰিচেবল হৈ থাকোঁ আজিকালি কোনোবা এজন মানুহক লগ পাবলৈ বৰ ডাঙৰ কথা নহয় কিন্তু সেই তেতিয়াৰ দিনত একচুৱেলি লগ পাবলৈ বহুত ডাঙৰ নাপায় কোন ক'ত আছে একজেক্টলি কাৰণ এতিয়া ছ'চিয়েল মিডিয়াহে আজি মই দেৱৰ ষ্টুডিঅ'ত আছোঁ বুলি মই যদি আজি ষ্টৰি গোটেই মোক চাই থকা গোটেইখিনি জানিব চ' তেনেকৈ তোমাৰ ইয়ালৈ আহিও যাব পাৰে মানে কথাটো কৈছোঁ কিন্তু সেইটো টাইমত এজন মানুহক বিশেষকৈ জুবিন গাৰ্গক লগ পোৱাটো এটা কথা চ' একদম ট্ৰাফিক হৈ গৈছিলে গোটেই মলটোত ভিৰ বহুত ফটো তুলিছে মই মানে তুলসীৰ লগতে কল্পতৰুৰ মুক্তি নিচিনাকৈ জুবিন গাৰ্গৰ ফটো এখন তুলোতে জুবিন গাৰ্গৰ হিৰইন বুলি ফটো তোলে মানে তেনেকুৱা আৰু তেতিয়াতো মইনো কি কৰিছোঁ একোতো তেনেকুৱা বিশেষ একোৱেই কাম কৰা নাই ন তাকে ফটো তুলি যায় তেতিয়া বা এই মানে পপুলাৰ হ'লে এনেকুৱাই হৈ যায় দেই মানে তেতিয়া সেই মমেণ্টটো মানে মই মানে তেখেতক দেখি পেলাই মানে মই অনুভৱ কৰিব পাৰিছোঁ বা এনেকুৱা হয় নেকি ইমান ভাল পায় অভিয়াছলি আমিও ভাল পাওঁ মই যেতিয়া ক্লাছ 3-4 আছিলোঁ বৰষুণত তিতি সেই মামাহঁতৰ লগত গৈ জুবিন দাৰ মানে প্ৰগ্ৰেম চ' সেই বস্তুটো নিজে চকু দি মই এক্সপিৰিয়েঞ্চ কৰিছোঁ তেওঁৰ কাষত থাকি পেলাই সেইটো বুজি পাইছোঁ চ' সেই এক্সপিৰিয়েঞ্চটো ধুনীয়া হয় আমাৰ দুদিনৰে শ্বুটিং আছিলে জুবিন দাৰ লগত মোৰ গানটো আৰু অকণমান এটা চিন এটা তাৰপিছত ভালকৈ আচলতে মুৰিৰ লগত পাইছোঁ কাৰণ মুৰিৰ লগত চান্দুবিত হৈছিল আৰু প্লাছ তেতিয়াৰ চান্দুবিখন বহুত বেলেগ আছিলে বহুত গছ-গছনি এতিয়াতো একেবাৰে গছ নাই বুলি ক'ব পাৰি তেনেকৈ বহুত চেঞ্জেছ হ'ল আৰু তাতে আমাৰ অলমষ্ট 3 দিনৰ শ্বিডিউলটো গৈ মানে নৱেম্বৰ 3টা দিন হৈছে আকৌ ডিচেম্বৰ 3টা দিন হৈছে তেনেকৈ হৈছে আৰু মই তেতিয়া চিৰিয়েল কৰি আছিলোঁ কৰ্ণ অন্য এক মহাৰথী বুলি ৰেঙনিৰ চিৰিয়েল এখন কৰি আছিলোঁ